হাই এভৰিৱান, আজি মই বনাবলৈ লৈছোঁ বেংগলী ৰন্ধন প্ৰণালীৰে মটন কষা। আহকচোন কেনেদৰে বনালোঁ চাওঁ। ইয়াৰ কাৰণে মই প্ৰথমতে ছাগলী মাংসখিনি ভালদৰে ধুই ল'ম। এয়া মাংসখিনি ভালদৰে ধোৱা হোৱাৰ পিছত এতিয়া মই মেৰিনেশ্যন কৰিম। ইয়াতে প্ৰথমতে দিছোঁ মই কাশ্মীৰী লাল মিৰ্চ পাউডাৰ, তাৰপিছত দিম হালধি পাউডাৰ, ধনিয়া পাউডাৰ, দিম এতিয়া মই জিৰা পাউডাৰ, তাৰপিছত দিম 1 টেবুলস্পুন মিট মছলা পাউডাৰ, এইটো 1 টেবুলস্পুন মোৰ চিক্ৰেট মছলাটো যে সেইটো, 1 টেবুলস্পুন ব্লেক পেপাৰ পাউডাৰ, জালুকৰ গুড়ি আৰু 1 টেবুলস্পুন দিম মই গৰম মছলাৰ গুড়ি আৰু নিমখটো সোৱাদ অনুযায়ী দি ল'লোঁ। এতিয়া দিম মই ইয়াতে 2 টেবুলস্পুন আদা নহৰু কেঁচা জলকীয়াৰ পেষ্ট। এইখিনি এতিয়া মই ভালদৰে সানি ল'ম। ভালদৰে এতিয়া সানি আছোঁ এইখিনি। ইয়াতে দিম এতিয়া মই 1 টেবুলস্পুন কেঁচা মিঠাতেল। আকৌ এইখিনি এতিয়া ভালদৰে সানি ল'ম। এয়া ভালদৰে এতিয়া মেৰিনেশ্যন কৰা হৈ গৈছে। এতিয়া 30 মিনিটৰ কাৰণে মই ফ্ৰিজত থৈ দিম এইখিনি। এয়া 30 মিনিট মেৰিনেশ্যন কৰাৰ পিছত মই ওলাই আনিলোঁ। ইয়াতে এতিয়া লৈছোঁ মই 3টা পিঁয়াজ, 2টা বিলাহী, 2টা কেঁচা জলকীয়া আৰু আদা নহৰুৰ পেষ্ট। এতিয়া কেৰাহীখন পাতি গৰম হ'বলৈ দি মই ইয়াতে দি দিলোঁ মিঠাতেল। এই মিঠাতেলখিনি গৰম হৈ গৈছে। ইয়াতে এতিয়া দিলোঁ মই 2 খিলা তেজপাত, দালচেনি, লং আৰু ইলাচি। এইখিনি ভালদৰে এতিয়া মই ফুটিবলৈ দিম। এইখিনি দিলে এটা ধুনীয়া সুগন্ধ ওলায়। ইয়াতে দিম এতিয়া মই কাটি ৰখা পিঁয়াজখিনি। এইখিনি এতিয়া ভালদৰে অলপ ৰঙচুৱা হোৱালৈ ভাজি ল'ম। এইখিনি অলপ লৰাই ভাজি লোৱাৰ পিছত ইয়াতে দিম মই নিমখ দিলে পিঁয়াজৰ পানীটো সোনকালে নোহোৱা হয়, সেইবাবে মই নিমখখিনি দি ল'লোঁ। এইখিনি এতিয়া আৰু ভালদৰে লৰাই ল'ম। পিঁয়াজৰ ৰংটো অলপ সলনি হোৱালৈ ভাজিব লাগিব। এয়া মই ভালদৰে এইখিনি ভাজি আছোঁ। ইয়াতে দিম এতিয়া মই 2 চামুচ আদা নহৰু পেষ্ট। এয়া এতিয়া দি দিলোঁ ইয়াতে 2 চামুচ আদা নহৰুৰ পেষ্ট। এইখিনি এতিয়া ভালদৰে লৰাই ভাজি ল'ম। এয়া এইখিনি আদা নহৰুৰ পেষ্টখিনি ভালদৰে ভাজি ল'লোঁ গোন্ধ যোৱালৈ। এইখিনি ধুনীয়াকৈ এতিয়া ভজা হৈ গৈছে। ইয়াতে দিম এতিয়া মই কাটি ৰখা বিলাহীখিনি দি দিলোঁ। এতিয়া ভালদৰে এইখিনি আকৌ ভাজি ল'ম। এইখিনি অলপ ভাজি লোৱাৰ পিছত ইয়াতে দিম আকৌ মই 1 চামুচ হালধিৰ গুড়ি। এইখিনি আকৌ লৰাই ভাজি ল'ম। ইয়াতে অলপমান পানী দি দিলোঁ। এতিয়া মই মছলাখিনি ভালদৰে ভাজিবলৈ অলপমান পানী দিলোঁ।
মিনিটমান ঢাকি থলোঁ। এয়া এতিয়া মছলাখিনি ধুনীয়াকৈ ভজা হৈ গৈছে, তেল বিৰেঙি আহিছে। আৰু অলপ সময় ভালদৰে লৰাই এইখিনি ভাজি ল'ম। এয়া মছলাখিনি ভালদৰে ভজা হোৱাৰ পিছত ইয়াতে মই এতিয়া মাংসখিনি দি দিলোঁ। এয়া মাংসখিনি এনেদৰে লৰাই লৰাই ভাজি আছোঁ। জুইৰ ফ্লেমটো হাই ফ্লেমত দি মাংসখিনি প্ৰায় 10-15 মিনিটমান এনেদৰে ভাজি ল'ব। ইয়াতে দিলোঁ এতিয়া মই কেঁচা জলকীয়া দুটা। আৰু এনেদৰেই অলপ সময় লৰাই লৰাই ভাজি থ'ম। ইয়াতে লৈছোঁ মই এতিয়া ফ্ৰেছ ক্ৰীম 3 চামুচমান আৰু অলপমান গৰম মছলাৰ গুড়ি, এইখিনি ভালদৰে সানি ল'ম। আৰু অলপ সময় মই মাংসখিনি ঢাকনখন মাৰি সিজিবলৈ দিলোঁ। এয়া ধুনীয়াকৈ সিজি গৈছে মাংসখিনি আৰু ধুনীয়াকৈ তেল ওলাই আহিছে। এয়া চাওকচোন, সিজি গৈছে ধুনীয়াকৈ মাংসখিনি। এতিয়া আৰু অলপ সময় এনেদৰে লৰাই লৰাই ভাজি ল'ম। ইয়াতে এতিয়া মই 1 কাপমান উতলা গৰম পানী দিছিলোঁ, কিন্তু ভিডিঅ'ৰ ক্লিপটো মোৰ বিচাৰি নাপালোঁ দিবলৈ, সেইবাবে দিয়া নহ'ল। এতিয়া এয়া পানীখিনি অলপ অলপ উতলি শুকাই যোৱাৰ পিছত এনেদৰে আকৌ ধুনীয়াকৈ অলপ লৰাই কিনে ভাজি ল'ম। হৈছে আৰু প্ৰায় আমাৰ মাংস। ইয়াতে এতিয়া মই দি দিম সেই ক্ৰীম আৰু গৰম মছলা যে থৈছিলোঁ, সেইখিনি এতিয়া ইয়াতে দি দিলোঁ মই। আকৌ অলপ সময় লৰাই ভাজি লোৱাৰ পিছত ঢাকনিখন মাৰি 10 মিনিটমান এনেদৰে আকৌ সিজিবলৈ দিম। এয়া এটা ধুনীয়া কালাৰ হৈছে চাওকচোন। শেষত দিম মই এতিয়া এচামুচ ঘি আৰু কেঁচা জলকীয়া এটা আৰু অলপমান কাটি থোৱা ধনিয়া দি দিলোঁ। এয়া আমাৰ ৰেডি হৈ গ'ল মটন কষা। ট্ৰাই কৰিবচোন আপোনালোকেও। এয়া দেখিবলৈও বিৰাট ধুনীয়া হৈছে আৰু খাবলৈও খুবেই সুন্দৰ হৈছিলে। এয়া আমাৰ মটন কষা ৰেডি হৈ গ'ল। তেন্তে আজিলৈ ইমানেই। অতি সোনকালে লগ পাম মোৰ আন এটি ৰেচিপিৰ সৈতে। আজিলৈ বাই বাই। আৰু লগতে মোৰ চেনেলটো লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।